Hello viewers, welcome to Study Materials. মই আজি আপোনালোকৰ কাৰণে দুটামান আসাম জিকে লৈ আনিছো। এই ভিডিঅ'টোত বিশেষকৈ আসামিজ সিনেমাৰ ওপৰত কোৱেশ্যন অনা হৈছে। যেহেতু এই টপিকটোৰ ওপৰত প্ৰায় কোৱেশ্যন অহা দেখিবলৈ পোৱা যায়। সেয়ে ভিডিঅ'টো একেবাৰে শেষলৈকে চাব আৰু মই যিখিনি এক্সট্ৰা পইণ্ট কৈ যাওঁ সেইখিনি ভালদৰে মন দি শুনিব। যদিহে ভিডিঅ'টো ভাল লাগে তেন্তে নতুনকৈ অহাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব আৰু মই এই পিডিএফটো টেলিগ্ৰামত দি দিম, আপোনালোকে টেলিগ্ৰামত জইন হ'বলৈ নাপাহৰিব। টেলিগ্ৰামত মই বহুতো লাগতিয়াল পিডিএফ দিছোঁ আৰু এক্সামৰ ওচৰলৈকে দি থাকিম, সেয়েহে আপোনালোকে টেলিগ্ৰামত জইন হৈ ল'ব। তেন্তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট কুৱেশ্যনটো চাওক, জয়মতী চলচ্চিত্ৰখনত গদাপাণিৰ চৰিত্ৰত কোনে অভিনয় কৰিছিল? গদাপাণিৰ চৰিত্ৰত অভিনয় কৰিছিল ফণু বৰুৱাই। বহুতে এইটো ফণী শৰ্মা বুলি ভাবে, কিন্তু ফণী শৰ্মা নহয়, ফণী শৰ্মাই গাঁঠি হাজৰিকাৰ চৰিত্ৰত অভিনয় কৰিছিল। জয়মতী চলচ্চিত্ৰখনৰ বিষয়ে সকলোৱে হয়তো জানেই। এইখন প্ৰথমখন অসমীয়া চিনেমা হয়। পৰিচালক জ্যোতিপ্ৰসাদ আগৰৱালা, মুক্তি পাইছিলে 1935 চনত। জয়মতীৰ চৰিত্ৰত অভিনয় কৰিছিল আইদেউ সন্দিকৈ, যাৰ কাৰণে তেখেতক গাঁওবাসীয়ে পিছত এঘৰীয়া কৰি দিছিল। এইখিনি জানে আপোনালোকে। দ্বিতীয়খন অসমীয়া ছবি ইন্দ্ৰমালতী, সেইখনো পৰিচালনা কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই আৰু এইখন চিনেমা 1939 চনত মুক্তি পাইছিল। এইখিনি হয়তো সকলোৱে জানেই। তেন্তে বলক নেক্সট কুৱেশ্যন চাওঁ। 2 নম্বৰ কুৱেশ্যনটো চাওক, অসমৰ তৃতীয়খন চলচ্চিত্ৰৰ নাম কি? ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে মনোমতী। এতিয়া মনোমতী চলচ্চিত্ৰখনৰ পৰিচালক কোন বাৰু ক'ব পাৰিবনে? প্ৰথমখন আৰু দ্বিতীয়খন বহুতে পাৰি। এই তৃতীয় চলচ্চিত্ৰখনৰ পৰিচালকগৰাকীৰ নাম ক'বলৈ অলপ কিছুমানৰ খেলি মেলি হয়। এইখিনিতে আৰু এটা কথা কৈ দিওঁ, জ্যোতিপ্ৰসাদ আগৰৱালাই কেৱল 2খন চিনেমাহে পৰিচালনা কৰিছিল। সেয়ে যদি কেতিয়াবা কুৱেশ্যন আহে এক্সামত, জ্যোতিপ্ৰসাদ আগৰৱালাই শেষৰখন চিনেমা পৰিচালনা কৰা চিনেমা কি আছিল বুলি, তেতিয়াও তাৰ আনচাৰ হ'ব ইন্দ্ৰমালতী। আৰু দ্বিতীয়খন বুলি যদি সোধে তেতিয়াও তাৰ আনচাৰ হ'ব ইন্দ্ৰমালতী। এতিয়া মনোমতী চলচ্চিত্ৰখনৰ পৰিচালকগৰাকীৰ নাম মই কৈ দিছোঁ, তেখেত হৈছে ৰোহিণী কুমাৰ বৰুৱা আৰু এইখন মুক্তি পাইছিল 1941 চনত, 1941। এইখিনি হৈ গ'ল। এতিয়া নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। 3 নম্বৰ কুৱেশ্যনটো আছে, অসমৰ প্ৰথমখন ৰঙীন ছবি ভাইটিৰ পৰিচালক কোন? ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে কমল চৌধুৰী। তেখেতে ভাইটি ছবিখন পৰিচালনা কৰিছিল। ইয়াত মই এক্সট্ৰা কেইটামান পইণ্ট লিখি থৈছোঁ, এইকেইটা চাই লওক। গঙা চিলনীৰ পাখি বুলি যিখন চলচ্চিত্ৰ আছিল, সেই ছবিখন পৰিচালনা কৰিছিল পদুম বৰুৱাই। এই কুৱেশ্যনটো আহি থাকে। নেক্সট পইণ্টটো চাওক, অসমৰ প্ৰথমখন ক্ৰাইম থ্ৰিলাৰ ফিল্ম হয় ডক্টৰ বেজবৰুৱা আৰু ইয়াৰ পৰিচালক আছিল ব্ৰজেন বৰুৱা। ইম্পৰ্টেণ্ট এইটো। তাৰপিছত প্ৰথমখন অসমীয়া হাস্যৰসাত্মক চলচ্চিত্ৰ মানে কমেডি ফিল্ম হৈছে ইটো সিটো বহুতো আৰু ইয়াৰো পৰিচালক আছিল ব্ৰজেন বৰুৱা। মই দুয়োটা একেলগতে লিখি আনিছোঁ, যিহেতু পৰিচালকজন একেজনেই হয়, তেতিয়া মনত ৰাখিবলৈ সুবিধা হ'ব। এতিয়া নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। 4 নম্বৰ কুৱেশ্যনটো হৈছে, প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰৰ নাম কি? ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে অবুজ বেদনা আৰু এইখন বোলছবিৰ পৰিচালক আছিল গুণহিন্দু হাজৰিকা। এইখিনিতে মই আপোনালোকক বেলেগ দুটামান পইণ্ট কওঁ। ফাৰ্ষ্ট ইণ্ডিয়ান ফিল্মখনৰ নাম হয়তো সকলোৱে জানেই, ৰাজা হৰিচন্দ্ৰ। আৰু এই ফিল্মখনৰ ডাইৰেক্টৰ কোন আছিল জানেনে বাৰু? তেখেত হৈছে কি আছিলে নামটো, দাদা চাহেব ফাল্কে। আৰু এখেতৰ স্মৃতিতে ফিল্মৰ ক্ষেত্ৰত দাদা চাহেব ফাল্কে এৱাৰ্ড দিয়া হয়। আৰু দাদা চাহেব ফাল্কে এৱাৰ্ড পোৱা ফাৰ্ষ্ট ৰেচিপিয়েণ্টগৰাকী হৈছে দেৱিকা ৰাণী। কিমান চনত পাইছিলে জানেনে? 1969ত। 1969। কিন্তু যদি সোধে ফাৰ্ষ্ট ইণ্ডিয়ান টকি ফিল্মখন বুলি, তেতিয়া তাৰ আনচাৰ হ'ব আলামাৰা। নেক্সট কুৱেশ্যনটো চাওঁ আহক। 5 নম্বৰ কুৱেশ্যনটো হৈছে, বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা আৰু ভূপেন হাজৰিকা এই তিনিগৰাকী ব্যক্তিয়ে অভিনয় কৰা একমাত্ৰ অসমীয়া চলচ্চিত্ৰখনৰ নাম কি? ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে চিৰাজ, যিখন 1948ত ৰিলিজ হৈছিল। পিছত ভূপেন হাজৰিকাই 1988ত চিৰাজ নামৰ পুনৰ আন এখন ফিল্ম নিজে পৰিচালনা কৰে। 6 নম্বৰ কুৱেশ্যনটো চাওক, ভূপেন হাজৰিকাই পোনপ্ৰথমবাৰৰ বাবে কোনখন চলচ্চিত্ৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ত শ্ৰেষ্ঠ সংগীত পৰিচালক সন্মান লাভ কৰিছিল? ইয়াৰ আনচাৰটো হ'ব চামেলি মেমচাব। আপোনালোকে এটা কথাত কনফিউজ নহ'ব, ভূপেন হাজৰিকাই চামেলি মেমচাব বোলছবিখনৰ সংগীত পৰিচালকহে আছিল। যদি কেতিয়াবা এই চিনেমাখনৰ পৰিচালক কোন বুলি যদি সোধে, তেতিয়া তাৰ আনচাৰটো হ'ব আব্দুল মজিদ। ভূপেন হাজৰিকাক সুধাকণ্ঠ টাইটেলটো কোনে দিছিল, মই এবাৰ চাগে আগৰ ভিডিঅ' এটাত কৈ আহিছোঁ আপোনালোকক।
তাৰ আনচাৰটো হ'ব আনন্দ চন্দ্ৰ বৰুৱা। এই নামটো মনত থ'ব আপোনালোকে। আনন্দ চন্দ্ৰ বৰুৱাই জ্যোতিপ্ৰসাদ আগৰৱালাকো ৰূপকোঁৱৰ টাইটেলটো দিছিল। এতিয়া তলত কেইটামান এক্সট্ৰা পইণ্ট লিখি থোৱা আছে, চাই লওক। ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন ছবি হৈছে এৰাবাটৰ সুৰ, আৰু এই চলচ্চিত্ৰখনে 1956 চনত মুক্তি লাভ কৰে। শকুন্তলা, প্ৰতিধ্বনি, লটিঘটি, ভূপেন হাজৰিকাই পৰিচালনা কৰা এই গোটেইকেইখন চলচ্চিত্ৰই ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰে। কেতিয়াবা এক্সামত কুৱেশ্যন আহিব পাৰে, অপশ্যন গোটেই এই তিনিটা দি দিব আৰু এখন নিদিব, সুধিব যে তলত দিয়া কেইখনৰ ভিতৰত ডক্টৰ ভূপেন হাজৰিকাই পৰিচালনা কৰা কোনখন চলচ্চিত্ৰই ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক পোৱা নাই। তেতিয়া আপোনালোকে যদি গোটেই তিনিখন চাই থৈ দিয়ে, তেতিয়া আপোনালোকে অপশ্যন এলিমিনেট কৰি পিনি আনচাৰটো উলিয়াব পাৰিব। ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰথম বঙালী ছবিখনৰ নাম হৈছে মাহুত বন্ধুৰে। এইটো ইম্পৰ্টেণ্ট হয়। ডক্টৰ ভূপেন হাজৰিকাক 2019ত ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল। নেক্সট কুৱেশ্যনটো চাওক। ৰাষ্ট্ৰীয় বঁটা লাভ কৰা প্ৰথম অসমীয়া ছবিখনৰ নাম কি? নেশ্যনেল এৱাৰ্ডছ পোৱা প্ৰথমখন অসমীয়া ছবি হৈছে পিয়লি ফুকন। আৰু এই বোলছবিখনৰ পৰিচালক আছিল ফণী শৰ্মা। সেইটো লিখি থোৱা আছে ইয়াত। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাত শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া অভিনেত্ৰী হৈছে মলয়া গোস্বামী, আৰু তেখেতে ফিৰিঙতি বোলছবিখনৰ কাৰণে এই বঁটা লাভ কৰিছিল। এই কুৱেশ্যনটো এক্সামত আহি থাকে বাৰে বাৰে মানে দেখিবলৈ পোৱা যায় এক্সামত এইটো কুৱেশ্যনো। 8 নম্বৰ কুৱেশ্যনটো চাওক। ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা প্ৰথমখন অসমীয়া ছবি কোনখন আছিল? ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে ৰঙা পুলিচ, আৰু এইখনৰ পৰিচালক আছিল নিপ বৰুৱা। ইয়াত যে অপশ্যনত দেখিছে পুবেৰুণ, এই চলচ্চিত্ৰখন হৈছে প্ৰথমখন চলচ্চিত্ৰ যিখন ভাৰতৰ বাহিৰত প্ৰদৰ্শিত হৈছিল। আৰু ক'ত প্ৰদৰ্শন কৰা হৈছিল জানেনে? ইয়াৰ আনচাৰটো হ'ব বাৰ্লিন। বাৰ্লিনখন কোনখন দেশৰ কেপিটেল বাৰু? জাৰ্মানীৰ কেপিটেল হৈছে বাৰ্লিন। নেক্সট কুৱেশ্যনটো চাওক। স্বৰ্ণকমল বঁটা বিজয়ী প্ৰথম অসমীয়া চলচ্চিত্ৰ কোনখন? স্বৰ্ণকমল বঁটা পোৱা প্ৰথমখন চলচ্চিত্ৰ হৈছে হালধীয়া চৰাই বাওধান খায়, আৰু এইখনৰ পৰিচালক আছিল জাহ্নু বৰুৱা। গঙা চিলনীৰ পাখি এই বোলছবিখনৰ পৰিচালক কোন আছিল? মই অলপ আগত কৈ আহিছোঁ আপোনালোকক, মনত পেলাওকচোন। কোন আছিল বাৰু পৰিচালকজন? পৰিচালকজন আছিল পদুম বৰুৱা। হালধীয়া চৰাই বাওধান খায় বুলি এখন গ্ৰন্থও আছে। সেই গ্ৰন্থখনৰ লেখকগৰাকীৰ নাম হয়তো বহুতে জানে। তেখেত হৈছে হোমেন বৰগোহাঁই। হোমেন বৰগোহাঁইৰ যিখন অট'বায়োগ্ৰাফী আছে সেইখনৰ নাম কোনোবাই ক'ব পাৰিবনে? তেখেতৰ অট'বায়োগ্ৰাফীখনৰ নাম হৈছে আত্মানুসন্ধান। আত্মানুসন্ধান। হোমেন বৰগোহাঁইয়ে লিখা এখন বিখ্যাত উপন্যাস হৈছে পিতা পুত্ৰ, যিখনৰ বাবে তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। এতিয়া নেক্সট কুৱেশ্যনলৈ আগবাঢ়োঁ। কোনখন তথ্যচিত্ৰৰ বাবে জুবিন গাৰ্গে ৰাষ্ট্ৰীয় ৰজত কমল বঁটা লাভ কৰিছিল? ইয়াৰ কাৰেক্ট আনচাৰটো হৈছে ইক'ছ অফ চাইলেন্স। জুবিন গাৰ্গৰ লগত ৰিলেটেড মই দুটামান এক্সট্ৰা পইণ্ট কৈ থৈ দিওঁ, যিহেতু এখেতৰ ওপৰত এক্সামত কুৱেশ্যন আহি গৈছে। তেখেতে জন্মগ্ৰহণ কৰা ঠাইখনৰ নাম হৈছে তুৰা, যিখন আছে মেঘালয়ত। তেখেতৰ যিটো অৰিজিনেল নাম সেইটোতো জানে সকলোৱে, জুবিন বৰঠাকুৰ। তেখেতৰ প্ৰথমটো এলবামৰ নামটো যোৱাবাৰ এডিআৰিত আহি গৈছে, হয়তো জানে সকলোৱে এতিয়া। অনামিকা, যিটো আছিলে তেখেতৰ প্ৰথমটো এলবাম। কেতিয়া ৰিলিজ হৈছিলে জানেনে? এইটো মনত থৈ দিব, 1992 ৰিলিজ হৈছিলে। আৰু তেখেতে গেংষ্টাৰৰ যি ইয়া আলি গানটো আছে সেই গানটোৰ বাবে বেষ্ট প্লেবেক ছিংগাৰ ফিল্ম এৱাৰ্ডছ লাভ কৰিছিল। তেখেতৰ ভনীয়েক জংকী বৰঠাকুৰ যেতিয়া এটা মটৰ দুৰ্ঘটনাত দুৰ্ভাগ্যজনকভাৱে মৃত্যু হয়, তাৰপিছতে তেখেতে ভনীয়েকৰ স্মৃতিত এটা এলবাম ৰিলিজ কৰিছিল। এলবামটোৰ নামো মনত থৈ দিব, সেয়া হৈছে শিহু। 2002 ৰিলিজ কৰিছিল। তেন্তে ভিউৱাৰ্ছ, আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে। যদিহে ভাল লাগিলে তেন্তে সকলোৱে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব, আৰু আপোনালোকে টেলিগ্ৰামত জইন হ'বলৈ নাপাহৰিব।
আকৌ নতুন এটা ভিডিঅ' লগ পাম। ধন্যবাদ।